কাৰণে ৰৈ আছিলোঁ নেকি কয় অঁ সেইবুলিয়ে কয় মানে ডাঙৰে আগৰ পৰাই পুজি আহিছে বুলি কয় ৰৈ আছোঁ মই ৰৈ হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আছে আজি বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিলোঁ আচলতে ইয়াৰ আগত থাইলেণ্ডৰ ভিডিঅ' গৈ আছিলে বেছিকৈ ব্লগবিলাক ভাবিছোঁ অলপ কণ্টিনিউ কৰিম বুলি কাৰণ মই ব্লগ এনেকৈ দিয়া হোৱা নাই কণ্টিনিউ কৰিম ভালকৈ আৰু এতিয়া মিনি ব্লগো একচুৱেলি মই দিয়া আৰম্ভ কৰিছোঁ আপোনালোকে যদি চোৱা নাই চাম তেন্তে আজি দিনটো আৰম্ভ কৰোঁ আজি আমি গৈ আছোঁ নাজিৰা আৰু গৈ আছোঁ আমাৰ পোৱালি আমি গৈ আছোঁ নাজিৰা একটো চবেই চিনি পায় আমাৰ পোৱালি মানে আংগানা আৰু নাজিৰা আচলতে মইতো গৈছোঁ তাহাঁতৰ ঘৰলৈ 3বাৰমান কিন্তু আজি আচলতে এজন স্পেচিয়েল খাচ মানুহ এজন গৈ আছে মই দেখুৱাই আছোঁ বাৰু আচলতে ঋতুকামলৈ আগতে যোৱা নাই নাজিৰালৈ আৰু জামকৈ আচলতে মিলাও নাছিলে আজি বহুত দিনৰ মিলিলে চ' এতিয়া আমাৰ লগত গৈ আছে আমাৰ এইফালে ছাৰ খাই কৈ দিয়া আৰু এইফালে আমাৰ ভাইটি আৰু আমি গৈ আছোঁ নাজিৰা তাৰপিছত নাজিৰা গৈছোঁ যেতিয়া আমি ভাবিলোঁ অগ্নাম মন্দিৰতো অকণমান সোমাই জাষ্ট আমি সোমাই মানে তাত সেৱা কৰিহে আহিম আমি দৰ্শন বেগা নকৰোঁ একো কাৰণ সেনেকৈ প্লেনিংটো নাছিলে আচলতে চ' এতিয়া সেই তাত গৈ আছোঁ দেখুৱাম আৰু মই নাজিৰা যাব পালে মই ভালেই পাওঁ খুব ভাল লাগে মোৰ তাহাঁতৰ ঘৰৰ পৰিৱেশ আপোনালোকক আগতেও দেখুৱাইছোঁ আজিও মই ভালকৈ দেখুৱাম বাৰু এনেকৈ লং ব্লগ ইমান দিয়া হোৱা নাছিলে চাগে চ' আজি দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব আজি দিনটো কেনেকুৱা যাব আৰু তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকৈ মৰম দি থাকিব তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মিঠাই ল'বলৈ সোমাইছোঁ বাহিৰত বহুত বৰফ পৰিছে হা চব আহা কোনো নাহে ছাৰ ইয়ে মই অকলে যাম নেকি আমি এতিয়া মৰাণ পালোহি বহুত ঠাণ্ডা নে বাবা এইফালে কিয় কাজিয়া হ'ব তাই মোক মানে মিঠাই ল'ব নিদিয়ে হা মই এতিয়া মিঠাইখিনি কেনেকৈ নিনিয়াকৈ থাকোঁ হয় নাই মিঠাইটো নিব লাগিব মিঠাই মেণ্ডেটৰী নিবলৈ নাই কোৱা কিন্তু নিবলৈ কৈছোঁ জোখতে নিম মই জোখতে নিম এতিয়া বলা মিঠাই বহুত বেছিয়ে গৰম এতিয়া মৰাণৰ মন ভৰি পৰা আমি চাই লওঁ এচি খাবা খাওঁ তোৰ জাষ্ট কৈ দে কি মিঠাই খায় মই আজি মুখে একো হেৰি খাই বুনিয়া লাড়ু খাই ভাল পায় অগ্নিনাভ মন্দিৰ আমি লগতে আছোঁ আকৌ নালাগে বেলেগ তেল একো নালাগে তামোল পাণ বাবাই ল'বানে আমি পালোহি অগ্নিনাভ মন্দিৰ দেখুৱাই আকৌ আহা আকৌ হাই ডাঙৰ চাকি গছত তেল মানুহ বহুত কম আছে আজি আজি ভাগ্যটো সঁচাকৈ ভাল বুলিয়ে ক'ব লাগিব আমি এতিয়া মানে দেওবাৰৰ আৰতিটো আচলতে পালোঁ নাযাব পাৰিছোঁ নাযাওঁ আৰু মানুহ মানে একেবাৰে নাই আজিও মানুহ বহুতেই কম মানে এতিয়াতো আমি আচলতে ভণ্টিৰ তালৈ যাম সেইকাৰণে আমি দৰ্শন লাইনটো নোসোমাওঁ কিন্তু তাতো আপোনাৰ যদি চাওঁ বহুত কম মানুহ আছে নিজকে মানে সৌভাগ্য বুলিয়ে কৈছোঁ মানে আহি আৰতি পালোঁ বহুত বেছি মানে ভাল লাগিছে মনটো বহুত বেছি ভাল লাগিছে যোৱাবাৰো এই লগতে আহিছিলোঁ পোৱালিৰ লগত আৰু যোৱাবাৰো আমি লাকিলি মানুহ কম পাইছিলোঁ আৰু এইবাৰ লগত আহিলে এনেকুৱা
মই আমাৰ বহুত বেছি ভাল লাগিলে মানে আৰতিটো শুনি মানে গুজবম্পছ আহি গ'লে সঁচাকৈ কেনেকুৱা লাগিলে বাবা কেনেকুৱা লাগিলে গৰম কেনেকুৱা লাগিলে আৰু খালী ভৰিয়ে কেনেকুৱা লাগিছে তাহাঁতি এতিয়া গাড়ীতে চেণ্ডেল জোতা খুলি গৈছে অৱস্থা বেয়া হৈ গৈছে অঁ গাড়ীখন লৈ আনালে নাযাওঁ ইয়াতে থাকোঁ আই এম ছ' হেপ্পী হেল্ল' নিজৰ ঘৰ বুলি আহিব দেই চাম বৰমা মুখখন ফ্লাইং কিছটা বৰমা পিংক য়েল্ল' আৰু ৰঙা হৈ আছে ঘূৰি এই ফেনখন নচলাবা নেকি কাৰণ গৰমটো টানি আনিছে বাহিৰৰ পৰা হয় নাই বাহিৰৰ পৰা তেতিয়াহে ঠিক হ'ব একো নাজানা তুমি ইমান ধুনীয়াকৈ ব্ৰতটো ভাঙিলে পায়স দি ময়ো ভাঙিব পাৰিলে অঁ একো নাই মিঠা দি খাম মাইনী পোৱালিটো Hi. One, two, three, go! Come on, and we. Declare. এটা পোৱালিয়ে খানা অমিতা খাই ভাল পায় অমিতা কোনে ভাল পায় ধন আৰু কুন্দুলি ভাজি ইয়াৰ ফেভৰেট কুন্দুলি ভাজি সেইকাৰণে কুন্দুলি ভাজি বনাইছে আৰু দাইলত অমিতা দিছে খোৱা একদম লাজ নকৰিবা নিজৰ যদি ভাবা পাবা লাজ নকৰিবা খালি পিন্ধিবা খুৰীয়ে সদায় কৰে এনেকুৱা বুলি এইবিলাক মৰম দেখিছা আমি চাহ খাইছোঁ মই চাহ নাই খোৱা মই খুৰীহঁতৰ ঘৰৰ গাখীৰ ইমান বেছি খোৱাত আমি যাবলৈ ওলালোঁ বহুত বেছি ভাল লাগিলে ভালকৈ থাকিব আপোনালোকে খুৰী ভালকৈ থাকিব দেই ধন ভালকৈ পঢ়িবা বাই